Hello friends, how are you? যে friends, আজি মই আপোনালোকক দেখাম যে কেনেকৈ আপোনালোকে ইন্ট্রো ভিডিও বনাব। তো ইন্ট্রো ভিডিও আপোনাৰ নাম দি আপুনি ইন্ট্রো ভিডিও বনাব পাৰে। যদি আপোনাৰ ইউটিউব চেনেল আছে তেনেহলে তাৰ আগত আপোনাৰ চেনেলৰ নামখন লিখি ইন্ট্রো ভিডিও বনাব পাৰে। ইন্ট্রো ভিডিও বনোৱাৰ বহুত এটা মানে সহজ এপ্লিকেশন আছে, তাৰ সহায়ত আপুনি ইন্ট্রো ভিডিও বনাব পাৰে। তো ফ্রেন্ড কি কৰিব, প্ৰথমে আমি প্লে ষ্টৰত যাব। প্লে ষ্টৰত যোৱাৰ পিছত আপুনি সার্চ কৰিব লিজেন্ড হোৱাৰ পিছত চাব যাব লিজেন্ড এনিমেট টেক্সট ইন ভিডিও, এইটো মাৰিব, তাত ক্লিক কৰি ল'ব। যেহেতু মোৰ এইটো ইনষ্টল দিয়া আছে সেইকাৰণে মই ওপেন কৰিলে আহি যাব। তো এতিয়া আপুনি আপোনাৰ চেনেলৰ নাম বা আপোনাৰ নিজৰ নাম লিখি আপুনি ইন্ট্রো ভিডিও বনাব পাৰে। সো মোৰ নামটো লিখি আছো। তো মোৰ চেনেলখনৰ নাম লিখিলো নজৰুল টিচ অল এবাউট আছামিজ। তো এতিয়া ওকেত ক্লিক কৰিব, ক্লিক কৰি ইয়াত প্লে মাৰিব। প্লে গছ এতিয়া আহি গ'ল। ইয়াৰ নাম কিনো আহিলে আপুনি লাইন চলাব পাৰে। ইয়াৰ কালাৰ চেঞ্জ কৰিব পাৰে, ডিসপ্লে যেটো আপোনাৰ ভাল লাগে এটো এনেকৈ বনাই দিব পাৰে। এটো মোৰ ভাল লাগিছে, মই এটো সেভ কৰি দিম। ইফালে মানে সেভ গিভ আৰু সেভ ভিডিও এজ এ সেভ এজ ভিডিও হিচাপে মই এটো সেভ কৰিম। সব সেভ হৈ আছে, অলপ ওয়েট কৰক, সেভ হৈ আছে। কি ধুনীয়াকৈ ইন্ট্রো ভিডিও বনাব পৰা যায়। তো ফ্রেন্ড আপনিও এনেকুৱা ইন্ট্রো ভিডিও বনাব পাৰে। সো মই এটো প্লে কৰি আছো, এসব কি ধুনীয়াকৈ ওলাই আহিল। মই এটো এমএক্স প্লে কৰিম। এয়া চাইছেনে কি ধুনীয়া হৈছে। তো ফ্রেন্ড আপুনি এনেকৈ ইন্ট্রো ভিডিও বনাব পাৰে। লিজেন্ড এপ্লিকেশনৰ সহায়ত আপুনিও ইন্ট্রো ভিডিও মোৰ দৰে বনাব পাৰে আৰু ধুনীয়াকৈ আপুনিও বনাব পাৰে। চেষ্টা কৰিলে আপুনিও হ'ব পাৰিব। তো ফ্রেন্ড আজি যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্রাইব কৰিব আৰু লাইক কৰিব। ধন্যবাদ।